হে গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে কণ্ঠশিল্পী ভিগু কাশ্যপ। ভিগু কাশ্যপৰ আহিবলগীয়া ভিডিঅ' ছঙৰ কিছু অংশ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। তেওঁ এই আহিবলগীয়া ভিডিঅ' ছংটোৰ নাম হৈছে নাচ বেবী নাচ। ফাৰ্ষ্ট আপোনালোকে সেই ভিডিঅ' ছংটো এটা সৰু ক্লিপ চাই লওক। বহুলোকে ইতিমধ্যে এই গানটোক লৈ ছ'চিয়েল মিডিয়াত ভিগু কাশ্যপক যথেষ্ট ট্ৰল কৰা দেখা গৈছে আৰু কৈছে যে ভিগু কাশ্যপে গুৰু ৰান্ধৱা আৰু নাৰা ফাটাহি নাচ মেলি ৰাণী ৰাণী গানটো কপি কৰিছে আৰু এনেবোৰ গান বনাই ভিগু কাশ্যপে অসমীয়া সংস্কৃতি ধ্বংস কৰিছে। ছ'চিয়েল মিডিয়াত বৰ্তমান ভিগু কাশ্যপক যথেষ্ট বেয়া বেয়া শব্দ ব্যৱহাৰ কৰি ট্ৰল কৰা দেখিব পোৱা গৈছে। সঁচাকৈ ভিগু কাশ্যপে নাচ মেলি ৰাণী ৰাণী গানটো কপি কৰিছে নেকি? এই সন্দৰ্ভত আপোনালোকে কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো ইমানেই আছিল। যদি নতুনকৈ চেনেলটোত কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰিলো।